Hello everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰো এই থাকক একো নহয়, এইটো হাত নহয় যোৱা, এইটো সৰু এনে এটা কেঁচু হয়। সকলোকে স্বাগতম জনাইছো মোৰ ইনলাইটি ভিডিঅ'লৈ। গৈ আছো স্কুলত, বাবাক লৈ পেলাই স্কুলত মানে এটা বাছত উঠাই দিম আৰু এটা ডেইলি ব্লগ আৰম্ভ কৰিছো। আজি দিনটো আপোনালোকক মোৰ লগত ৰাখিম, কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই থাকিম। তেন্তে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে দেখুৱাই লওঁ বাবা আজি কি কাণ্ড কৰিছে। এইটো মাজে মাজে কৰে বাৰু, চাইকেলখন লৈ যায় বাছ ষ্টেণ্ডলৈকে। এইটোৰ পৰা কি চখ, এইখিনিৰ পৰা এইখিনিলৈ আহোঁতে যে মই আকৌ চুচৰাই আনিব লাগিব, কেনেকুৱা দিগদাৰ হয় মোৰ। চাপৰ হালি এনেকৈ চুচৰাব লাগে, অসুবিধা। ব'লক মই পিছে পিছে যাম, তুমি বৰ দূৰত যাবা যে সেইকাৰণে চাইকেল লৈ ওলাইছা। কোনফালে ঘূৰিছা? আৰে ঘূৰিব নালাগে, ব'লা 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 পটাপট ব'লা। ব'লা পটককৈ আকৌ। বাবাক স্কুলত থৈ আহি ময়ো গা পা ধুই ৰেডি হৈ গ'লোঁ। ডক্টৰৰ তাতে যাওঁ আজি অলপ, মানে মোৰ ডিঙিৰ এনেকৈ মোবাইলত চাগে ধৰিব নোৱাৰি, এনেকৈ সৰু সৰু কিবা গুটি গুটি হোৱাৰ দৰে হৈছে। মানে বহুত দিন হ'ল, কি বস্তু গম নাপাওঁ, নিবিষাই দুখ নাপাওঁ, একো নাই, কিন্তু বস্তু অলপ অলপ ডাঙৰ হৈ গৈ আছে। বাহিৰৰ ফালে, ভিতৰত নহয়, এইখিনিতে আৰু আছে। এইফালে ভাবিছোঁ স্কিন ডক্টৰক দেখুৱাই আহোঁ বুলি গৈ আছোঁ। এতিয়া আম্মাও যাব মোৰ লগত। ডাইৰেক্ট ইয়াতে পাই পেলাই ভিডিঅ' কৰিছোঁ আৰম্ভটো। ছেকেণ্ড ফ্ল'ৰত যাব লাগিব আমি, মেগা প্লাজাত। এইফালে আম্মা বলক। আহিলোঁ ডক্টৰৰ তাতে এইবোৰ দেখুৱাবৰ কাৰণে। এইবোৰ বোলে কিবা টিউমাৰহে হয়, তো একো মেডিচিন নিদিলে মেমে এইবোৰ উঠাই দিব লাগিব বুলি কৈছে। তো কিবা খাবা নেকি আম্মা ইয়াতে? তো আৰু যিহেতু উঠাই দিব লাগিব, কি আৰু মেডিচিন দিব, একো মেডিচিন নাই। গুচি গ'লোঁ, ডেণ্ড্ৰফৰ কাৰণে কিবা কিবি ল'লোঁ আৰু এতিয়া যাওঁ। বেলতলা বজাৰত সোমাম নে আম্মা? আম্মাৰ লগত আহিছোঁ। নহৰু চাম, আহিছোঁৱে যদি বেলতলা বজাৰো আছে আজি, চায়ে যাম আমি। তাৰপিছত আমি খাব সোমাইছোঁ চিকেন আৰু পৰ্ণ, কিমান ডাঙৰ ডাঙৰ। আৰু আমাৰ কাৰণে চাহ আহিব, পুৰি আহিব, পুৰিও আহিলে। কেনেকুৱা লাগিছে আম্মা? ভাল লগা নাই? পুৰি খোৱা, চাহ বা কেতিয়া আহে আল্লাই জানে। মই এইবিলাক খাই লওঁ। এই যে থোৱা আছিলে এইখিনিতে দেখিয়ে লোভ লাগিছে মোৰ, খাই ল'লোঁ। টেষ্টি আছিল ন আম্মা? টেষ্টি আছিল ন? পুৰিটো কেনেকুৱা লাগিছে? আমাৰতো চিকেন টিকেন এইবিলাক নাখায় বাহিৰত, মই হ'লে খাওঁ। বাছতে যাম ব'লা এতিয়া। ৰাস্তাত ভিডিঅ' বনাই থাকোঁতে বোলে এক্সিডেণ্ট হ'ল। তাৰপিছত নিউজত আহিব, এইয়া চাওক ৰাস্তাত ভিডিঅ' বনাই আছিলে, এক্সিডেণ্ট হ'ল। আজিকালি ল'ৰা ছোৱালীক কি ক'ব, এনেকৈ মৰে ইহঁতে বুলি ক'ব। ভাবিছোঁ আমি পাই গ'লোঁ বেলতলা বজাৰ। আহিয়ে নহৰুৰ কথা সুধিব আৰম্ভণিতে। এইফালে অলপ বেছি আছে, বেছি টকাটো সোধা, এইটো ইয়াতে সোধা। নহৰু বম দাম হৈছে এতিয়া, কিমানকৈ বা কয়? লৈ লোৱা। এই বহুত দিন পিছত বেলতলা বজাৰত আহিলোঁ, অহাই নাছিলোঁ। সেইফালে পাৰ হৈ যাওঁ ব'লা ন? ঠাণ্ডা ঠাণ্ডা কম্বল চম্বল চাব লাগিছে। আম্মা শাৰী লৈ ল'লে আমাৰ। নহৰু বজাৰত জুই। কিবাকে আদা নহৰু ল'লোঁ দিয়ক। আদা নহৰুৰ যিটোহে দাম, খাব নোৱাৰা হ'ল আৰু।
আৰু দাম বাঢ়িব বোলে। সৰু সৰু নহৰুবিলাক ল'লোঁ। সৰু ডাঙৰ বেলেগ, সৰুৰ বেলেগ, সৰু সৰু এৰুৱাবিলাকৰ মানে চবৰে বেলেগ বেলেগ দাম। এই এৰুৱাখিনিৰ দাম বেছি। হৈ গ'ল আমাৰ বেলতলাত বজাৰ। এতিয়া ঘৰত গৈ আছোঁ। আদা নহৰু মানে নহৰুও আমি ল'ব আহিছিলোঁ মেইন, কিন্তু নহৰুত ইমান দাম আমাৰ আচৰিত। মাংস খোৱা মানুহ যে নহৰু লাগেই মানে লাগে। তাৰপাছত ইয়াৰ পাছত গৈ আমি আৰু ক'ৰবাত যাম হয়নে আম্মা? মেলা চাব যাম। এতিয়া ঘৰত গৈ লওঁ। অ' আমাৰ সেইফালে থকা মানুহ এজনী ইমান দূৰৰ পৰা। এইফালে বাঁহৰ বেত কিবা বস্তু আছে, বাঁহৰ বেতৰ। আমি আহিছোঁ ইয়াতে মেলা চাবৰ কাৰণে। ইয়াত মেলা হৈ আছে। এইফালে আম্মা আৰু আতিফ। মানে আমাৰ ঘৰৰ ওচৰত যিটো মিনি তাজমহল এটা যে আছে, সেই তাজমহলটোত আজি মেলা হৈ আছে। কিবা কিবি বস্তু ওলাইছে, সেইবিলাকে আমিও চাব আহিলোঁ বোলো। শুনিছোঁ এনেকৈ গৈ আছে মানুহবিলাক, আমিও চাই আহোঁ। আবেলিকে আম্মা, মই আৰু বাবু আহি গ'লোঁ। বাবা, অ' বাবা, বাবা, আম্মা আৰু আতিফ পুৰা বহি লৈছে ইয়াতে। ये कितना करके ये वाला येलो वाला? 400 रुपये। और ये वाला ब्लू वाला 500 रुपये। थोड़ा कम करो भैया, इतना दाम लगा रहे हैं आप, थोड़ा कम करो ना। कम नहीं करूँगा मैं। क्यों? थोड़ा तो कम करो। कैसे लूँ मैं? मेरा बच्चा रो रहा है घर पे, उसको गाड़ी चाहिए। कौन सा चाहिए? ये वाला बड़ा वाला। ये वाला तो छोटी ही खेल भी नहीं सकते। नहीं खेल सकता क्यों? ये चोरा है। आपका बच्चा भी घर में रो रहा है, ये वाला चाहिए। আমার বাবা দিছে গাড়ির দোকান। एक दे दो मुझे, वो वाला, वो ब्लू वाला, वो वाला। नहीं वो नहीं चाहिए। जो भी हो एक दे दीजिए। ये वाला, ये वाला। हाँ नहीं ये वाला ट्रेन नहीं। हाँ हाँ। कितना ये कितना या इसका प्राइस है? 400। सब 400 का ही है आपके पास? कम नहीं, कम का नहीं है? कौन सा वाला कम का है? सबसे कम कौन सा वाला? ये वाला कम है। कितना है ये? 400 रुपये। 400 रुपये, 400। नहीं मुझे नहीं चाहिए, आपका बहुत दाम है आपके कपड़ों में, वो गाड़ी में। पैसा नहीं चाहिए आपको? नहीं। ओके थैंक यू।